কৰ্ণেলিয়াছ মাৰাণ্ডী আদিবাসী সেল BPF কেন্দ্ৰীয় সমিতিৰ সভাপতি হওঁ। তো আজি ইয়াতে বতঝৰ জিলা কমিটিৰ আদিবাসী সেলৰ এক্সিকিউটিভ মিটিং আছিলে। এই মিটিঙত আমি যোগদান কৰিছোঁ। এই মিটিংখন আহ্বান কৰা হৈছিলে আমাৰ BPF দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ নিৰ্দেশ মৰ্মে এই প্ৰগ্ৰামটো আমি প্ৰত্যেক জিলাতেই হাতত লৈছোঁ। প্ৰত্যেক জিলাতেই আমি মিটিংটো কৰিম। আমাৰ পলিটিকেল পাৰ্টিৰ যিটো জিলা আছে BTC এলেকাত 10খন জিলা আছে আৰু 10খন জিলাতে আমি জিলা কমিটিবিলাকৰ এক্সিকিউটিভ মিটিংবিলাক আমি পাতি আছোঁ। আমি হাতত লৈছোঁ এই প্ৰগ্ৰামটো। এই মিটিঙত আমাৰ দলখনক কেনেকৈ মজবুত কৰা হয় সেইটোৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। আজিৰ দিনতো সেইখিনি বিষয়ে আমি আলোচনা কৰিলোঁ। আমাৰ দলখন কেনেকৈ মজবুত কৰা যায়, BPF জিলা কমিটি কেনেকৈ মজবুত কৰা যায় সেইটোৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আৰু এই আলোচনা কমপ্লিট হোৱাৰ পিছতে আমাৰ প্ৰত্যেক জিলাৰ এক্সিকিউটিভ মিটিংবিলাক কমপ্লিট হোৱাৰ পিছত আমি হাগ্ৰামা মহিলাৰী ছাৰক প্ৰত্যেক জিলাতে আমি নিমন্ত্ৰণ জনাম। তেখেতে নিজেও কৈছে যে আপোনালোকৰ মিটিংটো কমপ্লিট হ'লে প্ৰত্যেক জিলাতে তেখেতে আহিব আৰু ইণ্টেলেকচুৱেল মিট এটা পাতিব। আমাৰ আদিবাসী ৰাইজৰ যিমান বুদ্ধিজীৱী আছে, জাতীয় দল সংগঠনৰ মুৰব্বীবিলাক আছে, গাভৰুবিলাক আছে, ৰিটায়াৰ্ড পাৰ্চনবিলাক আছে, তেখেতসকলৰ লগত তেখেতে মত বিনিময় কৰিব আৰু আগন্তুক দিনত যাতে BPF দল চৰকাৰত আহিব পাৰে তাৰ কাৰণে কৌশল ৰচনা কৰিব। তেখেতসকলৰ মত তেখেতসকলৰ লগত মত বিনিময় কৰাৰ পিছত তেখেতসকলৰ মতামতবিলাকো জানিব আৰু তেখেতে আৰু সেইটোৰ পিছতেই পৰৱৰ্তী কাৰ্যসূচীসমূহ আকৌ লোৱা হ'ব। ইয়াৰ পিছেই আকৌ জইনিং প্ৰগ্ৰামবিলাক আছে, বিভিন্ন সময়ত এইবিলাক হাতত লোৱা হ'ব BPF দল ফালৰ পৰা। আৰু সেইবিলাকৰ প্ৰগ্ৰামবিলাক হাতত লোৱাৰ আগতে আমি চেলসমূহে সকলো চেল, গোৰ্খা চেল, মাইনৰিটি চেল আৰু ৰাজবংশী চেল আছে, বেংগলী চেল আছে, নাথযোগী চেল আছে, সকলো চেলেই প্ৰত্যেক জিলা সমিতিত সোমাই আছে, মেল মিটিংবিলাক কৰি আছে। এক্সিকিউটিভ মিটিংটো প্ৰথমত কৰি আছে। এইবিলাকেই আমাৰ কাৰ্যসূচী। ৰাইজক এইখিনিয়ে মেছেজ জনাব বিচাৰিছোঁ যে আদিবাসী ৰাজ্যৰ এলেকাখনৰ উন্নয়নৰ কাৰণে আমি জানো যে যোৱা BTC ইলেকশ্যনৰ আগত প্ৰমোদ বড়ো ডাঙৰীয়াই এক বিপুল পৰিৱৰ্তন আনিব বুলি ঘোষণা কৰিছিলে আৰু সেইকাৰণে ৰাইজে তেখেতক ভোট দিছিলে। কিন্তু যি পৰিৱৰ্তন আনিব বুলি কৈছিলে তেনেধৰণৰ কোনো পৰিৱৰ্তন অহা নাই আৰু তেনেধৰণৰ কোনো উন্নয়ন হোৱা নাই। গতিকে এইটো ৰাইজে এনেও গম পাই গৈছে যে UPPL দলৰ দ্বাৰা বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰা কোনো ধৰণৰ উন্নয়ন হ'ব নোৱাৰে। তো আগন্তুক দিনত আদিবাসী ৰাইজৰ এলেকাখন যদি উন্নয়ন হ'ব পাৰে তেনেহ'লে একমাত্ৰ হাগ্ৰামা মহিলাৰী ছাৰৰ যোগেদিয়েই হ'ব। BPF চৰকাৰত আহিলেহে হ'ব পাৰিব। সেইকাৰণে আমি আদিবাসী ৰাইজক আহ্বান জনাওঁ যাতে BPF দলৰ লগত থাকে, হাগ্ৰামা মহিলাৰী ছাৰৰ লগত যাতে থাকে, তেনেহ'লেহে আমাৰ আদিবাসী ৰাইজৰ এলেকাখন উন্নয়ন হ'ব পাৰে। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ। चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समित देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन। जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ
फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687226 आव थोंजों मुं थिसननो हागोन।